বিটিসি নিৰ্বাচনক লৈ ভেৰগাঁও ডিমাকুছিত বিজেপিৰ ৰণদংকা ৩২ নং ভেৰগাঁও পাৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী জোচৰাং বড়োক লৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমাগত বিটিসি পাৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ্য যে উক্ত নিৰ্বাচনী কাৰ্যসূচীত ডিমাকুছি খেলপথাৰত প্ৰায় ৭,০০০তকৈ অধিক লোকে অংশগ্ৰহণ কৰে উপস্থিতি ইলেকশ্যনত 100% বিজেপি ধুনীয়াকৈ ভেৰগাঁৱত জিকি যাব গোটেই বিটিআৰ ৩০খনৰ ভিতৰত আপোনালোকে এতিয়ালৈকেতো মই আজি এখন প্ৰথম মিটিং গতিকে গোটেইকেইখন মিটিং নকৰাকৈ অলপ ক'ব দিগদাৰী কিন্তু ভেৰগাঁওখন ভাল কৰি জিকি যাব ছাৰ ৩০খনখন জিকিলে বা সংখ্যাগৰিষ্ঠতা পালে বিজেপিৰ চিএমজন হ'ব চৰকাৰ বিজেপিয়ে বনাব যদি সংখ্যাগৰিষ্ঠতা পাওঁ নাপাওঁ যদি লগত কাবাক ল'ব লাগিব সংখ্যাগৰিষ্ঠতা চিএমজনো বিজেপিয়ে হ'ব যদি বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পায় চিএমজন বিজেপিৰো হ'ব পাৰে বা আপোনাকো মাতি লৈ গৈ পাতিব পাৰোঁ আপুনি যদি হ'ব খোজে ঘটনাটো দুৰ্ভাগ্যজনক যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই অচিজনক আমি নিলম্বিত কৰিছোঁ 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম SITৰ প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয় এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰোঁ আপুনি ছাৰ 10 ছেপ্টেম্বৰ ডেডলাইন দিছিলে আনন্দত আপুনি এইটো এটা যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী ছোৱালী বিদেশী ঘৈণীয়েক বিদেশী তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি নকৰে পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি নকৰে জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোঁ যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে সভাপতিত ঘৰত 3টা পৰিয়ালে বিদেশী সেই বাকীকেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি অসমৰ মানুহ বুৰ্বক নেকি তেলে আমাকো ব্ৰিটিছৰ পাছপোৰ্ট বনাই দিয়ক যদি ব্ৰিটিছতে পাছপোৰ্ট হ'ব লাগে চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক এটা ফটো আমি নহয় নেকি তেওঁলোকে লগতে কৈছে এটা ফটো আমি লিমিট থাকিব লাগে ফটো আমি লিমিট পাৰ হৈ গৈছে 3টাকৈ মানুহ বিদেশী প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন তাৰ পিছত বিহু নাচি দেখুৱাব তেওঁলোকে কৈছে এটম বম ফুটোৱাৰ কথা আছিল কিন্তু এইবিলাক চক সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হ'লহেঁতেন আপোনালোকে কি কৰিলে তাকতো এটম বম পৰমাণু নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটাক অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছোঁ এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে আমাৰ কাৰণে এইটো চিৰিয়াছ ইছ্যু SIT ৰিপৰ্ট গুৰুতৰ হ'লে তেতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব চাওক ব্যৱস্থাটো গ্ৰহণ কৰাৰ 2টা ৰাস্তা থাকে এটা যিখিনি আইনৰ ভায়লেশ্যন হৈছে তাৰ ওপৰত এপ্ৰপ্ৰিয়েট অথৰিটিয়ে কেছ কৰে আৰু ৰাইজে শাস্তি দিয়ে গতিকে ব্যৱস্থা মানে কি যে মই
পাকিস্তানত গ'লোঁ, গৈ মই নাচি বাগি আহিলোঁ। এইটোতো কোনো ব্যৱস্থা নাই, এইটো ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা। গতিকে ব্যৱস্থা আইনগত ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা। ৰাইজে নিজে সিদ্ধান্ত ল'ব যে এই মানুহজন আমাৰ নেতা হ'ব পাৰে নে নাই। নিৰ্বাচনী হিংসা এটা হৈ গৈছিল, এইবিলাক চলি থাকিব। মোৰ মতেদি কোনোবাই পিষ্টল ওলোৱা বুলি কৈছে, এইবিলাক চব বনোৱা পিষ্টল হয়, এইবিলাক অৰিজিনেল হ'বই নোৱাৰে ইয়াতে নাই। ঠিক আছে, এইটো যোৱাকালি মোৰ কথাও হৈছিলে। এইবিলাক কেতিয়াবা ল'ৰাৰ মাজত হৈ যায়, ইমান গুৰুত্ব দিবলগীয়া কথা এইটো নাই। ছাৰ, কংগ্ৰেছে কৈছে যে আচলতে কংগ্ৰেছে জয়লাভ কৰিছে BTCত, কাৰণ তেওঁলোকে 40টা যি পাৰিষদীয় সমষ্টিত পাগল পাৰ্টি হ'লে এইটো কয়। তৃণমূলেও দিয়ে প্ৰাৰ্থী, জয় ভাৰতেও দিয়ে প্ৰাৰ্থী। এইবিলাক পাগল কংগ্ৰেছটো মোৰ এতিয়া লাজেই লাগে যে এইটো পাৰ্টিত মই আছিলোঁ, যে টিকট দিয়া মানে জয়লাভ। নিৰ্দলীয়বিলাকেও তেতিয়া ক'ব যে আমাৰ জয় হৈছে বুলি। এইটো ৰাহুল গান্ধী টাইপ, হাৰিলে কয় মৰেল বিজয় হৈছে। 40জন প্ৰাৰ্থী দিয়াটো এটা বিজয় হ'ব পাৰে নেকি? কিন্তু পগলা কথা ক'লে আপুনি কি ক'ব? তাৰমানে গোটেই পাৰ্টিটোৰ ভেলু ক'ত নামি গৈছে তাকে এবাৰ চিন্তা কৰক। হ'ব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, NE8 নিউজ।